স্যার হয়েছে মোৰ কাৰণে এই আহক 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 বহক 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 দিনটোৰ মূৰত এটা মক্কেল পাইছোঁৱেই কোনো এটা নাই এইটোকে আজি দিব লাগিব পূৰা বহাব লাগিব ইয়াকে 500 মান টকা দিব লাগিব ইয়াক মজা হ'ব থেংক ইউ ছাৰ বহিছোঁ ছাৰ ভালনে আপোনাৰ পাছে ভাল মোৰ ভাল মোৰ একদম পূৰা টিপটপ চলি আছে বাৰু কওকচোন কি হৈছে আপোনাৰ কওক ছাৰ মানে মোৰ এই কেইবাদিনৰ পৰা এনেকুৱা এটা বেমাৰ হৈছে মানে ছাৰ খাবলৈ ওলালেও খং উঠে বহিলেও খং উঠে ছাৰ গ'লেও খং উঠে কি মানে মই নিজে নাজানো এইটো কি বেমাৰ আপোনাৰ এইটো বেমাৰ মইতো আজিলৈকে ক'তো দেখা নাই এইটো কি বেমাৰ আকৌ কওকচোন আপুনি কেনেকুৱা ধৰণৰ গালি পাৰে ছাৰ আপুনি কি মাইকী নিচিনা কথাবোৰ সুধি থাকে গাড়ীৰো কিবা ভাগ থাকে নেকি নাজানে যদি কিয় ডক্টৰ হৈছে আপুনি জানে বুলিহে মই আপোনাৰ তাত আহিছোঁ চালা এই দেখোন মোকে গালি পাৰে মোৰে কিবা ভুল হ'ল নেকি কি ক'লোঁ মই দে বাৰু বাদ দিয়ক সেইবোৰ বাদ দিয়ক এইয়া আচলতে আপুনি এটা কাম কৰক আপুনিতো বিয়া পাতিছে আপুনি আপোনাৰ মাইকীজনীক দুদিনমানৰ কাৰণে ডিভ'ৰ্চ দি দিয়ক কেনেধৰণৰ ডক্টৰহে আপুনি আপোনাৰ কিন্তু চাকৰি খাই দিম মই হা মোৰ ইমান পাৱাৰ আছে বেলেগ কথা কওক মাইকীৰ কথা নক'ব আপুনি মোৰ মাইকীৰ নিচিনা কোনো নাই আপুনি দেখোন মোতকৈও ওপৰতহে কি কথা কয় আপুনি এটা কাম কৰিব মই আপোনাক ধুনীয়া টিপছ এটা দিম আপুনি সেইটো ফ'ল' কৰিব আচলতে অলপ পইচা খৰচ হ'ব আপুনি ক'ৰবালৈ মাইকীজনীক লৈ ফুৰিবলৈ যাওক আৰু তাতে ধুনীয়া পাহাৰৰ কাষত যাব তাতে পাহাৰ চাব আৰু আপুনি তাতে ধুনীয়া পাহাৰৰ কাষে নিজৰাবোৰ চাই থাকিব তাতে আপুনি গা ধুব আচলতে ছাৰ এইটো কথা ময়ো ভাবিছিলোঁ কিন্তু কথা এটা নহয় ছাৰ পইচাৰ নহয় আপুনি অলপ ধাৰে দিব নেকি কি কথা কয় হে নিজৰে মাইকীজনীক পুহিব পৰা নাই নিজৰ কাৰণে সদায় গালি খাই থাকোঁ মইহে জানো ছাৰ কিবা ভাবি আছে নাই হেৰি তুমি এটা কাম কৰা এই মোক তোমাৰ নামটো কোৱাচোন বাৰু নাই একো ভবা নাই তোমাৰ নামটো কোৱা মই নামটো লিখিলোঁ হা মোৰ নামটো ন মোৰ নামটো ছাৰ হেৰি ভদ্ৰকান্ত ভৰত ভৰালী কুমাৰ চন্দ্ৰ ডেকা কি নাম এইটো আপোনাৰ আপুনি খাই মাৰিব এনেকুৱা নাম থাকে নেকি মানুহৰ আপোনাক মই ভালকৈ সুধিছোঁ ছাৰ আচলতে মোক চবে কয় মোক চবে গালি পাৰে মোৰ নামটো ক'লি কিন্তু আচলতে এনেকুৱা মোৰ পৰিস্থিতি ছাৰ কাৰণ ছাৰ মোৰ কাৰণ এইটোৱেই মই যেতিয়া জন্ম পাইছিলোঁ তাৰপিছত মোক গণনাখন পাতিলা তেতিয়া মোৰ শুনক আপুনি কান্দিব নালাগে আপোনাৰ প্ৰব্লেমটো কওক শুনকচোন প্লিজ নাকান্দিব আপুনি আপোনাৰ কাৰণটো কওক কৈছোঁ ছাৰ মই যেতিয়া জন্ম পাইছিলোঁ মোৰ মা আৰু দেউতা মোৰ অন্নপ্ৰাশন পাতিছিল ছাৰ আপুনি শুনক আপুনি তাৰে পিছৰটো কওক মই গম পালোঁ অন্নপ্ৰাশন পতালৈকে মই গম পালোঁ তাৰে পিছৰখিনি কওক তাৰপিছত অন্নপ্ৰাশন পতাৰ পিছত সেইদিনাখনে মা আৰু দেউতাৰ কাজিয়া লাগিছিল আৰু তেতিয়া মায়ে এটা নাম দিছিল দেউতাই এটা নাম দিছিল
ককাইহঁতে নাম দিলা ককা মানে কাৰো ক'তো শান্তি নাই মোৰ নাম তিনিটা দিলা সন্ত ভৰালী শইকীয়া শৰ্মা কুমাৰো থাকি গ'ল মাজতে কৰিবি কি ছাৰ অৱস্থাই এনেকুৱা মোৰ মোক চবে হাঁহে কিন্তু কৰিম কি ছাৰ এটা দিছি মায়ে এটা দিছি দেউতাই এটা দিছি ককাই তিনিটা নাম মোৰ বুজি পালোঁ বুজি পালোঁ বুজি পাইছোঁ মই বুজি পাইছোঁ তোমাৰ প্ৰব্লেমটো মই বুজি পাইছোঁ এতিয়া ছাৰ আপুনি হাঁহিছে হাঁহক মোক চবে হাঁহে আপুনিও হাঁহক একো নাই প্লিজ কুল ডাউন শুনা তুমি এটা কাম কৰিবা তোমাৰ যিহেতু বেমাৰটো বহুত গভীৰ খং উঠা বেমাৰ তুমি এটা কাম কৰা তুমি অকলে যোৱা ফুৰি আহা তাতে তুমি 2 মাহমান থাকিবা হয় ছাৰ এইটোৱে কিজানি ভাল হ'ব মই ছাৰ ভাবছোঁ এবাৰ ক'ত গেলি ভাল হ'ব মই ক'ৰবাত বেলেগত যাম বিদেশত ছাৰ ধন্যবাদ মোৰ ঔষধ নাই বুলি মই গম পালোঁ তো যাওঁ দিয়ক ছাৰ এনেকৈ আৰু থাকিব লাগিব হেল্ল' গাইছ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব কাৰণ ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হয় আপোনালোকেতো জানেই তো এইখিনি হেল্প কৰিব বুলি আশা ৰাখিলোঁ তো আজিলৈ বাই বাই লগ পাম আৰু অন্য এটা ভিডিঅ'ত তো বাই বাই